নমস্কাৰ বন্ধুসকল, আজি আৰু এটা সৰু টিপছ লৈ ওলাইছোঁ। হয়, কিছুমানে জানে, যিসকলে জানে তেওঁলোকৰ কাৰণে বনোৱা নাই, যিসকলে নাজানে তেওঁলোকৰ কাৰণে বনাইছোঁ। সৰু টিপছটো হৈছে আপোনালোকে গাড়ীৰ নাম্বাৰৰ জৰিয়তে জানিব পাৰিব গাড়ীখন কাৰ নামত আছে, কিমান দিনৰ ইঞ্চুৰেঞ্চ আছে, এইবোৰ আপুনি চাব পাৰিব। বলকচোন বন্ধুসকল, দেখাওক সৰু টিপছটো চাওক। প্লে ষ্টৰত যাব, প্লে ষ্টৰতে বজাই এপছটো প্লে ষ্টৰত গৈ চাৰ্চ কৰিব, কাৰ ইনফো, কাৰ ইনফো INFO মাৰিলেই হৈ যাব। অলৰেডি মোৰ ইনষ্টল কৰা হৈ আছে, এইটো আপোনালোকে অ'পেন কৰি ল'ব বন্ধুসকল। এইটো ইনষ্টল দি ল'ব। লোৱাৰ পিছত বলকচোন দেখাওক কাৰ ইনফোটো লগ ইন কৰাৰ লগে ইয়াত আছে চাৰ্জ ভেহিকলছ। এইটো চাৰ্জ ভেহিকলছত ক্লিক কৰি দিব। ইয়াত আপুনি চাৰ্জ কৰক, কি নম্বৰত চাৰ্জ কৰিব। ধৰক মই যিকোনো এটা দি আছোঁ, AS02 নগাঁওটো মই দি আছোঁ, 02H8790 এনে এটা দি দিছোঁ। চাওঁ আছে নেকি বন্ধুসকল। চাৰ্জিং হৈ আছে, মই অনুমানিক দিছোঁ, থাকিবও পাৰে বা নাথাকিবও পাৰে, থাকিলেতো ভালেই। আছে, এইটো নম্বৰত আছে, ইয়াত লিখা হৈ আছে ইঞ্চুৰেঞ্চ অলৰেডি এক্সপায়াৰ্ড। এইটো যাৰ গাড়ী আছে তাৰ গাড়ীখন এক্সপায়াৰ হৈ গ'ল, তেখেতৰ নাম কি আছে সেইটো ওপৰতে লিখা আছে বন্ধুসকল। মই এনেই মাৰিছোঁ, কিন্তু মই নাজানো কাৰ নামত আছিলে, কিন্তু এনেই দেখাবলৈ আপোনালোকক মাৰিছোঁ। কেতিয়া গৈছে, কি হৈছে, সকলোখিনি চাব পাৰিব। এইটো সহজ উপায়। যদি ভাল লাগে তেতিয়াহ'লে ইউটিউবত যদি চাইছে আপুনি ছাবস্ক্ৰাইব কৰিব নতুন টিপছ পাবলৈ, আৰু যদি আপুনি ফেচবুকত চাইছে তেতিয়াহ'লে ফ'ল' কৰিব। ধন্যবাদ। জয় আই অসম।